নমস্কাৰ মৰমী কিটচেনেলত সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। এই চেগতে ভোগৰ উৎসৱ ভোগালী বিহুৰ মোৰ ফালৰ পৰা সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। ভোগৰ উৎসৱ ভোগালী বিহু বুলি ক'লে মনলৈ পিঠাৰ কথাকে আহে আৰু মই ভাবিছো এটি পিঠাৰ ৰেচিপি ভিডিঅ' আগবঢ়াওঁ আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰিব আৰু তাত থকা অল নটিফিকেশ্যন ক্লিক কৰি দিব। তেন্তে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই এখন কলপাত ভালদৰে ধুই সৰু সৰুকৈ কাটি প্ৰথমতে জুইত সেকি লৈছোঁ। ইপিঠি আৰু সিপিঠি কৰি ভালদৰে জুইত সেকি ল'ব। সেকা হোৱাৰ পিছতে আপোনালোকে এখন ভালদৰে পৰিষ্কাৰ কাপোৰ লৈ মচি ল'ব আৰু মই পিঠাগুড়ি অলপ লৈছোঁ। ভাত খোৱা চাউলেৰে হয় আৰু সোৱাদ অনুসৰি নিমখ লৈছোঁ। পিঠাগুড়িখিনি এতিয়া মই ভালদৰে পানীৰ সৈতে মিহলাই ল'ম। আপোনালোকে আটা যেনেকৈ মঠে তেনেকৈ মঠিব, কিন্তু বেছিকৈ পানী নল'ব, অকণমানকৈ পানী ল'ব। বেছিকৈ পানী ল'লে সোনকালে তেলেতীয়া হৈ যাব। আপোনালোকে মিশ্ৰণখিনি তেলেতীয়া কৰিব নালাগে বেছি। এয়া অলপকৈ পানী দি পিঠাগুড়িখিনি মঠি গৈছোঁ। এয়া মোৰ হৈ গ'ল, মঠা হৈ গ'ল এইখিনি। এয়া কলপাতত পিঠাগুড়ি অলপ লৈ লৈছোঁ। ভালদৰে আঙুলিৰে হেঁচি দিব। ইফালৰ পৰা এক জাপ, সিফালৰ পৰা এক জাপ আৰু পিছফালৰ পৰা এক জাপ আৰু সন্মুখৰ ফালৰ পৰা এক জাপ দি দিব। আৰু পিঠাটো বান্ধিবৰ বাবে মই কলগছৰ মাজৰ ঠাৰিডাল সৰুকৈ কাটি লৈছোঁ। আপোনালোকে কাটি ল'ব আৰু এইদৰে ভালদৰে বান্ধি ল'ব পিঠাটো। এয়া হৈ গ'ল। মই আকৌ এবাৰ দেখাই দিছোঁ আপোনালোকক, এনেকৈ ভালদৰে পিঠাটো ল'ব আৰু ভালদৰে হেঁচি দিব আঙুলিৰে। মোৰ পিঠা কেইখন গাঠা হৈ গ'ল। যিহেতু মই পিঠাটো পানীত সিজাম, সেইবাবে মই পানী কেৰাহী এখনত দি ভালদৰে উতলিবৰ বাবে দিছোঁ। এয়া উতলিছে। তাৰপিছত এখন এখনকৈ পিঠা দিছোঁ। পিঠাকেইটা ভালদৰে সিজিবৰ বাবে ঢাকনি এখন লগাই দিছোঁ আৰু 15 মিনিট পিছত আপোনালোকে পিঠাকেইখন লুটিয়াই দিব, নহ'লে ওপৰৰ ভাগৰখিনি নিসিজিব পাৰে। লুটিয়াই দিব এনেকৈ। আৰু 30 মিনিটমান পিছতে আপোনালোকে পিঠাকেইটা হৈ যাব। মই 30 মিনিটৰ পিছত আপোনালোকক এয়া পিঠাখন খুলি দেখাই দিছোঁ। ভালদৰে সিজিছে পিঠাখন। খাবলৈ বহুত ধুনীয়া সোৱাদ হৈছিলে। আপোনালোকে বনাই খাব, মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। ধন্যবাদ।